এইখন মোৰ কাৰণে মানুহজনে স্পেচিয়েলি মানে ড্ৰেছিং আইনা আনি দিছে বিচাৰি গোটেই বজাৰত দিছেনে বাৰু মোক ধুনীয়াকৈ ক'তনো দেখিব মই মোবাইলটো আগত মানে লৈ পেলাই ৰখি আছোঁ আৰু এটা ভাল খবৰ আছে মোৰ ভাগৰ মানে ফেচবুক মানে প্ৰফাইলটো মই পেষ্ট কৰিলোঁ আৰু পেষ্ট কৰাৰ পিছত মোৰ মানে মনিটাইজ হৈ গ'ল কেনেকুৱা হৈছে খাবলৈ আজি মানে বতৰটো পুৰা ধুনীয়া আৰু ৰ'দো নাই বৰষুণো নাই পুৰা ঠাণ্ডা পৰিৱেশ হৈ আছে চাওকচোন আৰু আমাৰ যে এজোপা ফুলজোপা কিমান ধুনীয়াকৈ ফুলি আছে হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ কি হৈছে মানে ভিডিঅ' বনামকৈ থাকোঁ কিন্তু বনাব নোৱাৰোঁ মানে মোৰ ভিডিঅ' বনাবলৈ একো কণ্টেণ্টে নাই গম পাইনে কি বনাম আৰু ঘৰতে আৰু অকলে সোমাই থাকিনো কি ভিডিঅ' বনাওঁ আৰু বহুত মানে বৰ টাইপৰ হৈ গৈছোঁ বহুত আমনি লাগে মোক মানে ৰুমতে অকলে থাকি আৰু আজিকালি বস্তুবোৰ ভাল নলগা হৈছে গম পায়নে একদম মাহঁতলৈ বহুত মনত পৰিছে কিন্তু কি কৰিব ভিডিঅ'টো মানে ইমানখিনি কষ্ট কৰি মানে চেনেলটো মনিটাইজ হ'ল আৰু মই ভিডিঅ'বোৰ মানে মন গ'লে দিওঁ মন নগ'লে নিদিওঁ মানে বনাবলৈও কোনো এনাৰ্জি নাইকিয়া হৈ গৈছে মানে সেইটো কাৰণে মই ভাবিছোঁ আজিৰ পৰা কণ্টিনিউছ মানে ভিডিঅ' দিম আৰু ডেইলি ব্লগ দিম যিখিনি মানে ঘটি থাকে মোৰ লগৰ জীৱনত তাকে দেখাম বুলি ভাবিছোঁ আৰু ক'ৰবাততো যাবলৈতো হাতত পইচা লাগিব ন আৰু পইচাও নাই সময়ো নাই মানুহজনে পুৰা ডিউটি কৰি আছে তেওঁ সময় নাই যাবলৈ আৰু কিয়নো মই অকলে থাকি বহুত আমনি লাগে আৰু কি কৰিব অকলেতো মানে থাকিব লাগিবই যদি বিয়া হ'লোঁ আৰু এইফালে ঘৰতো নাই আছোঁ বাহিৰত কিমান দিগদাৰ হয় আপোনালোকে গম পাই নহয় আৰু ক'তো ফুৰিব যাব পোৱাও নাই বাৰু মানুহজনৰো সময় নাই তেওঁ ডিউটি তেওঁনো ক'ত ডিউটি এৰি পেলাই মোক যদি ফুৰাবলৈ নিয়ে পইচা ক'ত পাব ন আৰু আমি খাম ক'ৰ পৰা সেইবোৰ বহুত ধৰণৰ চিন্তা আছে আৰু গা পা ধুই কৰি আজৰি হ'লোঁ আৰু এতিয়া ভাত বনাওঁগৈ মই কি বনালোঁ তাকে দেখাম দেই একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু এইফালে দালি বনাইছোঁ দালিখিনি আকৌ আমাৰ দালি খাই আজিকালি বেয়া পোৱা হৈছে নহয় বোলে পনীয়াকৈ খাম পনীয়াকৈ বনাবা অকণমান ইফালে বুট তিয়াই থোৱা আছে আৰু এইফালে এইটো ভাজি মানে এদিন বনাই খোৱালোঁ আৰু এতিয়া সদায় এইটো ভাজি খায় এইটো মানে কণী আৰু আলু বইল কৰি পেলাই মানে ভাজোঁ পিঁয়াজ জলকীয়া দি একদম ধুনীয়াকৈ আৰু এইফালে আছে ভাত মানে বতাহ মাৰি আছে আৰু বহি আছোঁ মই অকলে চাওকচোন বাৰু এইফালে বাৰান্দাখনতে আৰু এইফালে মানুহজনলৈ চাই আছোঁ আহাই নাই আৰু ইমান দেৰি হৈছে আজি মানে ভোকো লাগি গৈছে মোৰ আহিলা অ' তুমি আহিলা ইমান দেৰি কিয় হ'ল মোৰ ভোক লাগিছে নহয় জোতা বোকা বাহিৰতে খুলি যোৱা এখন আমাৰ কাঁহী এখন আমাৰ আলু সেই আলু নহয় এইফালে ভাত দি আছোঁ দেই এতিয়া আমি এনেকৈয়ে খাওঁ চব লগতে এনেকৈ আনিছোঁ খাবলৈ ভালে হেৰা শুনিছেনে এইফালে এতিয়া ভাত খাব লৈছোঁ দেই খোৱা আকৌ কেনেকুৱা হৈছে খাবলৈ মজা একেবাৰে মজা চুলি একেবাৰে চুলিটা ভাত খাবলৈ লাগে সকলো কৰিবা ভাল লাগিব দেখিবলৈ বেয়া লাগিবতো মই ল'ৰা নেকি বাই বাই আৰু এইফালে ভাত পানী খালোঁ মানুহজনো ডিউটিলৈ গ'ল আৰু এতিয়া অকণমান শুয়ে লওঁ কিনো কৰিম নহ'লে আপোনালোকৰ পিছত লগ পাই আছোঁ দেই এইফালে শোৱাৰ পৰা উঠি এতিয়া চাহ অকণ বনাই খাই লওঁ বোলো কি ধুনীয়া কালাৰ আৰু ওপৰতে তেজপাত দি দিছোঁ তেজপাত দিলে গোন্ধটো খাই ভাল লাগে বেছি মোৰ গোটেই গেছ অৱস্থা নাইকিয়া হৈ আছে মই ভাল কৰাই নাই দেই চাহ খাই মেলি ভাল কৰিম আৰু মানুহজনৰ কাপ এইটো মোৰ কাপ এইটো মোক মায়ে গিফ্ট দিছিলে বাৰ্থডেত কিন্তু কি হ'ব মানুহজনে মানে এতিয়া লৈ ল'লে আৰু তেওঁক লাগে বোলে এইটো মায়ে দিয়া আছে আৰু এইটো মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে গিফ্ট দিয়া চাহত যে তেজপাতটো দিলে খাই কি মজা লাগে ন চাহখনৰ সোৱাদেই বেলেগ হৈ যায় ধুনীয়াকৈ মোৰ চাহকাপ ৰেডি হৈ গ'ল আৰু চাহকাপ যিমান মানে নাখাওঁ বুলি ভাবোঁ সিমানেই মানে চাহকাপ খাবলগীয়া হয় ৰ'ব দেই লাইটটো অফ কৰি লওঁ বিলৰ পইচা আৰু আমি দিব নালাগে আমাক কিন্তু তেওঁ বুলি কিন্তু কাৰণে এনেই ন মজলি থাকিবলৈ
চাহকাপ থলোঁ আৰু মই এতিয়া বিচাৰোঁ কি আছে কি নাই আমাৰ ঘৰত। বিস্কুট বাৰু আছে বাৰু, কিন্তু বিস্কুট খাবলৈ মন নাই। এয়া কি গম পায়নে, সেইখিনি কিবা ময়ো নাম নাজানো, মই পাকখোৱা বুলি কওঁ, কাৰণ দেখিবলৈ মানে পাকখোৱাৰ দৰে যে। কালি আনিছিলোঁ এপেকেট, ৰ'ব বাবাহঁতে খুলিবই নোৱাৰে নহয়। এইটো মই আকৌ নাম দিছোঁ পাকখোৱা। এইটোকে খাওঁ চাহৰ লগত, এইটো খাই বাৰু টেষ্টি লাগে, মানে টেষ্ট লাগে খাই। আৰু এইফালে আমি আৰু বিচনাতে চাহ খাওঁ, ডাইনিং চাৰ্নিং নাই, ক'তনো বহি খাম, চকী এখনো নাই কি নাই। এইবোৰনো আনিনো কি লাভ আছে ন ভাড়া ঘৰত। ইফালে মই চাহ খাই লওঁ দেই, গাইছে এতিয়া। এইফালে 7টামান বাজিছে আৰু ইয়াতে অলপ সন্ধিয়া হৈছে আৰু এইফালে মই এতিয়া হাত ভৰি ধুই আহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া কিয় জানানে, এইটো কি হৈছে মোৰ, এইটো মানে একদম মুখখনত যে অকণমান এটা ভাল হয় আকৌ এটা হয়, এটা ভাল হয় আকৌ এটা হয়। আৰু এতিয়া মানে অকণমান মুখত কিবা অকণ লগাই পেলাই ফটোটো ল'ব লাগিবই, বোৱাৰী যিহেতু। এতিয়া মই লৈ লওঁ দেই। আৰু আজি এটা ধুনীয়া স্পেচিয়েল বস্তু বনাম, আপোনালোকে চাই থাকিব লাষ্টলৈকে। এইখন মোৰ কাৰণে মানুহজনে স্পেচিয়েলি মানে ড্ৰেছিং আইনা আনি দিছে, বিচাৰি গোটেই বজাৰত। ইয়াতে মানে আপুনি ফুট চুট থ'ব পাৰে ধুনীয়াকৈ, লিপষ্টিক, ফুটৰ টেমা, আইলিনা। আৰু এইটো মোৰ অকণমানি লিপ বাম, এইটো মানুহজনে আনি দিয়া দেই। আৰু এইটো ফ্লেভাৰটো খুব বেছি ধুনীয়া হয়, বুজিছেনে। ষ্ট্ৰবেৰী গোন্ধাই থাকে পূৰা, ষ্ট্ৰবেৰী খাব নাপালেও কিন্তু লগাবলৈ পাইছোঁ দেই। আৰু এইফালে মই অকণমানি আইনাখনত দেখিছেনে বাৰু মোক ধুনীয়াকৈ, ক'তনো দেখিব, মই মোবাইলটো আগত লৈ পেলাই ৰখি আছোঁ। এইফালে মোৰ হৈ গ'ল ফুট লোৱা ধুনীয়াকৈ, আৰু ফুটটো গোল কৰিবলৈ চাওঁতে হাঁহকণীটো লিখা হ'লগৈ দীঘলীয়া। বাৰু যি কি নহওক ধুনীয়াকৈ ফুট চুট ল'লোঁ। আৰু এতিয়া মোৰ পৰ্ব আছে পাকঘৰ। কি কৰিব ইয়াত, পাকঘৰটো ৰুমো তেনেকুৱাই আপডাউন হৈ থাকে আৰু সদায়। এইফালে ফেনখন অফ কৰি লওঁ ধুনীয়াকৈ, চৰি লাইটহে অফ হৈছে। ইফালে আহিলোঁ এতিয়া পাকঘৰলৈ। আজি বনাম ধুনীয়া এটা স্পেচিয়েল বস্তুটো হৈছে এয়া ভেন্দি বনাম, এনেকৈ টুকুৰাকৈ কাটি মানুহজনৰ পৰা শিকিছোঁ দেই। এইফালে এইখিনি হৈছে পিঁয়াজ, পূৰা ষ্টাইলত পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে জলকীয়া। এতিয়া বাৰু ফাৰ্ষ্টটো কাম হ'ল গেছটো অন কৰা। মই গেছটো নেদেখাওঁতেই পূৰা একদম লেতেৰা হৈ আছে, মানে চাফা কৰাই নাই, কৰিমহে এতিয়া। বনাই লওঁ বুলি ভাজিছোঁ একেবাৰে। এইফালে কেৰাহী পাতিলোঁ ধুনীয়াকৈ, তেলটো গৰম হৈছেনে নাই এনেকৈ চাই লওঁ। আৰু কি হ'ব, আৰু এনেকৈ চাওঁতে মোৰ হাতটো পুৰি গ'ল সেইদিনাখন, মানে তেতিয়াৰ পৰা চাবলৈ ভয় লাগে। মানুহজনে পূৰা দিনটো কাম কৰিলে আৰু দেই। আৰু ইফালে মোৰ তেল গৰম হৈ গ'ল, ইয়াতে দিম এতিয়া মই এইখিনি পিঁয়াজখিনি। জলকীয়া গুটিটো ইমান ফুটে মানে। ইফালে হালধি নিমখ দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া। আৰু এতিয়া আস্তেকৈ ঢাকনিখন মাৰি দিছোঁ। মোৰ চব্জিখিনিও ৰেডি হৈ গ'ল, আৰু খাবলৈ এনেকৈ বহুত ধুনীয়া লাগে। এইফালে ফেনখন লগাই পেলাই অকণমান বহিছোঁ, ভাত পানী বনাই মানে হৈ গ'ল আৰু ৰেডি। আৰু এতিয়া পূৰা ভাজি বনালোঁ গম পায়। আৰু আজিলৈ সকলোকে বাই বাই, বেছি দীঘলীয়া নকৰোঁ আৰু।